নমস্কাৰ মই আৰচিএম আসাম লাইভৰ তৰফৰ পৰা আজি হদৌ অসমবাসী ৰাইজলৈ আৰু তথা আমাৰ আৰচিএম বন্ধুসকলৰ কাৰণে আজি এটা নতুন যিটো এটা টপিক হয় আজি নতুন এটা প্ৰডাক্টৰ টপিক লৈ মই আগবাঢ়িছোঁ সব এটা আৰচিএমত এটা নতুন এটা প্ৰডাক্ট আজি লঞ্চ হৈছে যাৰ নাম হৈছে যে ক্লিনোভেজ আজি ক্লিনোভেজ এটা নতুনকৈ আজি অহা আমাৰ আৰচিএমলৈ অহা এটা নতুন প্ৰডাক্ট হয় আজি ইয়াৰ বিষয়ে মই আপোনালোকৰ ওচৰত মই কিছু কথা মই অৱগত কৰিবলৈ লৈছোঁ গতিকে ধৰক পলম নকৰি আজি সেই ভিডিঅ'টো লৈ আমি আগবাঢ়ো আজিৰ ব্যস্ত সময়ত আমাৰ ব্যস্ত দৈনন্দিন জীৱনত বিশেষকৈ আমি আমাৰ খোৱা খাদ্য যেনেকৈ শাক পাচলি ফল মূল এই বস্তুখিনি আমাৰ নিজৰ ঘৰত কৰি মেলি আমাৰ যিটো ঘৰৰ কাৰণে যিখিনি পাচলি দৰকাৰ ঘৰৰ কাৰণে যিখিনি ফল মূল দৰকাৰ এইখিনি আমি হয়তো আমি ঘৰত আমি কৰি ল'ব নোৱাৰোঁ বা বহুতৰ কাৰণে এইখিনি সময়ো নহয় কিন্তু যাৰ পৰিপ্ৰেক্ষিতত কি হয় যে আমি সেই শাক পাচলিখিনি বজাৰৰ পৰা কিনি আনো আৰু ফল মূলখিনি আমি কোনো এখন ফল মূলৰ দোকানৰ পৰা কিনি আনো কিন্তু কি হয় আজি যদি ভালকৈ যদি আমি লক্ষ্য কৰা যায় যে সেই ফল মূলখিনি যেতিয়া ইয়াক পকোৱা হয় মানে কি হয় প্ৰাকৃতিক নিয়মেৰে যদি আজি সেই ফল মূলখিনি যদি পকোৱা হয় নহয় তেতিয়াহ'লে ধৰক আমাক যিমানখিনি ফল মূল আমাৰ দৈনন্দিন দৰকাৰ হয় নহয় সেই ফল মূলবিলাক আমাৰ ভালদৰে আমাক যোগান ধৰিব নোৱাৰিলেহেঁতেন গতিকে কৃত্ৰিম উপায়েৰে মানে কি হয় আজি বিশেষকৈ যি কলৰ কথা কওঁ আজি কল পকাবলৈ হ'লে কাৰ্বাইড দিয়ে বা অন্যান্য ইথেন নামৰ এবিধ পদাৰ্থ দিয়ে যিখিনি একে ৰাতিৰ ভিতৰতে কল পকে আৰু ধৰক ফল মূল তেনেকৈ সংৰক্ষণ কৰিবলৈ হ'লেও তেতিয়াহ'লে ফল মূলৰ সেই বস্তুখিনি পোকে নধৰিবলৈ হ'লে তেনেকুৱা বহুতখিনি বস্তু মেডিচিন ব্যৱহাৰ কৰা হয় যাৰ পৰিপ্ৰেক্ষিতত কি হৈছে আমি যিকোনো এটা আমি ফল মূল বা শাক পাচলি সেইখিনি আমি সেৱনৰ ফলত সেই শাক পাচলি গুণাগুণৰ লগতে মানে কি হয় যে সেই বস্তুখিনি খোৱাৰ লগতে আমি বহুতখিনি কীটনাশক বা ৰাসায়নিক দ্ৰব্য আমাৰ দেহলৈ আমাৰ গৈ থাকে হয় আজি শাক পাচলি আমাৰ দেহটোৰ কাৰণে লাগে আমাৰ বহুতখিনি মিনাৰেল পাওঁ আৰু বহুতখিনি আমাৰ পুষ্টি আমি তাৰ পৰা আমি পাবলৈ আমি সেই বস্তুখিনি আমি ব্যৱহাৰ কৰি থাকোঁ কি হয় যে আমি সেই বস্তুখিনি খোৱাৰ ফলত আমি সুস্থ হোৱাতকৈ আমি বেছি আমি অসুস্থ হোৱাৰহে আমাৰ পৰিলক্ষিত হয় গতিকে আমাৰ ওচৰত তেনেকুৱা কোনো বিকল্প ব্যৱস্থা নাছিলে যে আমি যেনেকৈ হয় বজাৰৰ শাক পাচলি যেনেকৈ আমি ধুই পখালি আমি খাব লাগে আমি তেনেকৈয়ে খাওঁ কিন্তু আজিৰ তাৰিখত আমাৰ কাৰণে এটা বিকল্প উপায় আজি ওলাই আহিছে চ' বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যিখিনি আমাৰ কল্পনা জল্পনাৰ অন্তত আমাৰ আৰচিএমলৈ এটা নতুন প্ৰডাক্ট আহিছে যাৰ নাম হৈছে ক্লিনোভেজ চাওক এই ক্লিনোভেজ এইটো এনে এটা প্ৰডাক্ট চাওক আমি যিখিনি বজাৰৰ যিখিনি শাক পাচলি বজাৰৰ যিখিনি ফল মূল এই ফল মূলখিনি যিমানেই আজি দৰৱ মেডিচিন দি নথওক যিমানেই আপোনাৰ অন্যান্য কীটনাশক দৰৱৰ তাত প্ৰভাৱ পৰি নথওক সেই বস্তুখিনিৰ পৰা আমি সম্পূৰ্ণ বিশুদ্ধ কৰি আমি ক্লিনোভেজৰ জৰিয়তে আমি বিশুদ্ধ কৰি আমি সেই বস্তুখিনি আমি সদায় আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু যাৰ ফলতে আমাৰ কি হয় যে সেই খাদ্য বস্তুখিনিৰ পৰা যিখিনি হ'বলগীয়া অপকাৰখিনি আমাৰ দেহত ক্ৰিয়া কৰিব নোৱাৰে সেই যিখিনি মেডিচিনৰ পাৰ্শ্বক্ৰিয়াই আমাৰ দেহটোক মানে আক্ৰমণ কৰিব নোৱাৰে যাৰ ফলত আমি নিজৰ শৰীৰটো আমি সুস্থ ৰখাত আমাৰ এই বস্তুটো আমাৰ সদায় দৰকাৰ আজি এটা আমাৰ প্ৰতি ঘৰে ঘৰে আমি কিটচেন ৰুমত এনেকুৱা এটা বস্তু দৰকাৰ যিটো ক্লিনোভেজ চাওক আজি বজাৰৰ ফল মূলেই হওক বজাৰৰ শাক পাচলিয়েই হওক সেইখিনি কি কৰিব লাগে আজি যিকোনো এটা বাকেট বা গামলা বা বাল্টিঙত ভৰাই আজি ইয়াত যিটো আছে আপোনালোকক দেখুৱাইছে এই কাপটোত 2 লিটাৰ পানীত 1 কাপ ক্লিনোভেজ মিহলাই ভালকৈ মিক্স কৰি তাক সেই যিখিনি আমাৰ কেঁচা শাক পাচলি বা কেঁচা ফল মূলখিনি গোটাই তাত জুবুৰিয়াব লাগে প্ৰায় 15 মিনিটমান সময় তাক জুবুৰিয়াই ৰাখিব লাগে তাৰপিছত সেইখিনি ভাল চাফা পৰিষ্কাৰ পানীয়ে তাক পৰিষ্কাৰ কৰি পেলাইনি আমাৰ বাবে খোৱাৰ উপযুক্ত হৈ পৰে চব কথাটো হ'ল কি যে আজিৰ সময়ত এনে বস্তুৰ প্ৰয়োজনীয়তা হৈ আহিছে যে বিজ্ঞানীসকলেও ইয়াৰ কল্পনা জল্পনা কৰি আছিল যে আমাৰ ভাগ্য ভাল যে আমাৰ ওচৰত আজি ক্লিনোভেজ আছে আমি যিমানেই সাৰ দৰৱ দিয়া বস্তু আমি কিনি নানো ধৰক সেই বস্তুখিনি আমি যদি ক্লিনোভেজৰ দ্বাৰা যদি বিশুদ্ধিকৰণ কৰি লওঁ তেতিয়াহ'লে আমি বহুতখিনি
আমাৰ খোৱা খাদ্যৰ অপকাৰৰ ফলত হ'বলগীয়া বহুতখিনি ৰোগৰ পৰা আমি হাত সাৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস থাকে চাওক আজি এই বস্তুটো ব্যৱহাৰ কৰাৰ ফলত কি ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া হ'ব বুলি আপোনালোকে ভাবিব নালাগে এইটো সম্পূৰ্ণ ক্লিনিকেলি প্ৰভেন হয় গতিকে আজি সকলোৱে আজি এই বস্তুটো ব্যৱহাৰ কৰিবলৈ আহক আগবাঢ়ি আহক আৰু নিজৰ শৰীৰটো সুস্থ ৰাখক গতিকে আমি সকলোৱে আমি এই বস্তুটো ব্যৱহাৰ কৰোঁ আমি সকলোৱে আমি পাকঘৰত আমি এই বস্তুটো আমি ৰাখোঁ আচ্ছা গতিকে মই প্ৰতিজন ডাইৰেক্ট সেলাৰলৈ আজি বা প্ৰতিজন অসমবাসী ৰাইজলৈ মই এইটোৱে কওঁ যে ক্লিনোভেজৰ ব্যৱহাৰে আপোনালোক আজি সেই খোৱা খাদ্যৰ পৰা বস্তুখিনি ব্যৱহাৰ কৰি আপোনালোক সুস্থ থাকক জয় হিন্দ জয় আৰ চি